গুড মৰ্নিং কি খবৰ সকলোৰে মোৰ চেনেলৰ অন্য এটা লং ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি হৈছে আমাৰ ঘৰৰ ওচৰৰ শিৱ মন্দিৰ ভাগৰ প্ৰতিষ্ঠা দিৱস আৰু এইকেইদিনটো আপোনালোকে কেতিয়াবা মোৰ ভ্লগত দেখা পায়েই থাকে যে মই নাটক এখনৰ ৰিহাৰ্সেল কৰি আছিলোঁ গতিকে সেই নাটকখনে আজি আমি প্ৰতিষ্ঠা দিৱসত কৰিম আৰু ৰাতিপুৱাই মই গ'লো দোকানলৈ দুই এটা বস্তু কিনিবৰ কাৰণে আৰু তাৰ পৰা আহি পেলাই ঘৰত কাপোৰ কানি খলাই আকৌ মই গ'লো মন্দিৰলৈ মাহঁতো তাতে আছিলে তাৰ মাজতে মই গ'লো এবাৰ ষ্টেজটো ওচৰলৈ কিনো কাম হৈ আছে চাবলৈ আৰু এফালে ষ্টেজৰ পাছফালে আমাৰ খুৰাহঁতে বহুত কষ্ট কৰি পেলাই কাম কৰি আছে বাকি কোনো তেনেকৈ মানুহ দেখা নাপালোঁ বাৰু মই খুৰাহঁতে আহি পেলাই সেইখিনি ওপৰৰ কামখিনি কৰিলে কি ক'ত প্ৰয়োজন তাৰপিছত মই তাত অলপ টাইম থাকি পেলাই ঘৰলৈ আহিলোঁ আৰু এফালে চাওকচোন ইমান ধুনীয়াকৈ বাবাৰ মূৰ্তি ভাগ এইখিনিতে ৰাখিছে আজি প্ৰতিষ্ঠা দিৱস হিচাপে সঁচাকৈ পৰিৱেশটো বিৰাট ধুনীয়া হৈ আছে আৰু এইফালে মই ঘৰলৈ আহি পেলাই লাগি গ'লোঁ এই দীঘল শাৰীখন ঘূৰি বনোৱাত মা আৰু মই দুইজনীয়ে কৰিলোঁ প্ৰথমে যাম মই এতিয়া ৰিস্মাৰ পৰা বস্তু এটা আনিবলৈ এন্ধাৰে হৈ গ'ল চিচি কাৰেণ্টডাল গ'ল 1 মিনিট ভূত আহিছে ভূত তাৰ ওচৰৰ পৰা আহি পেলাই মই গ'লোঁ আমাৰ ঘৰৰ ওচৰতে থকা বা এজনী তালৈ বা এজনী মেকআপ আৰ্টিষ্ট গতিকে তাতে মেকআপটো কৰিম বুলি গ'লোঁ হয় কিন্তু বা এজনী ঘৰত নাই সেইকাৰণে নিজে কৰি ল'বলৈ কাৰণে চেষ্টা কৰিলোঁ আৰু কি পাৰিছোঁ কি নোৱাৰিছোঁ নাজানো কৰি দিয়া মানুহ নাই যিহেতু নিজে লেপি লৈছোঁ কি পাৰোঁ তাৰপিছতে ধুমাধুম ওলাই পেলাই মই মন্দিৰলৈ গ'লোঁ ইফালে মন্দিৰৰ পৰাও ফোন আহি আছিলে দেৰি হৈছে কাৰণে গতিকে ধুমাধুম ওলাইছোঁ ওলাই কি মন্দিৰলৈ গৈছোঁ আৰু মন্দিৰতো সকলো ৰেডি হৈ আছে এই যদি নহয় ৰঙা মহি বেছি আছে ৰঙাটো বাবুদা আমাৰ বাবুদা নিমানদা সুনিকট দিয়া হাই ৰত্নাকৰ ভাল লাগিছে ভিডিঅ'হে হৈ নাটক চোৱা এনেকৈ আৰু
পাই যায় কি মই জানো তুমি মোক কেতিয়াও বিপদত পৰিবলৈ নিদিয়া গতিকে কোৱা প্ৰভা মোৰ এই পাপৰ ভাগি তুমি কবানে কোৱা প্ৰভা কোৱা প্ৰভা কোৱা কৰিব স্বামী হিচাপে মোক ভৰণ পোষণ দিয়াটো আপোনাৰ দায়িত্ব আৰু কৰ্তব্য তেনেস্থলত আপুনি কৰা পাপৰ ভাগি মই কেতিয়াও হ'ব নোৱাৰো ভাল লাগিছে বাৰু এইবিলাকৰ চকুত কিবা সোমাই আছে ষ্টেজৰ পাছৰ মানুহ Bye bye, dunia nasi dah demi dekai dah rumah. Itu kan ada semua jamu tu. Dunia lagi se. Thank you. Good morning. Kali video tu শেষ কৰা নহল গতিকে আজি 5ৰ দিনাখনে ভিডিওটো শেষ কৰিবলৈ লৈছো কালি আমাৰ আহিপ অলপমান দেৰি হল আৰু মোৰ ফোনৰ স্পেচো ফুল হৈ গৈছিল একাৰণে ভিডিও কৰা নহল আশা কৰো ভিডিওটো চাই ভাল পালে কমেন্ট কৰি জনাব কেনেকুৱা পালে আৰু পুনৰ এটা লং ব্লগৰ সৈতে লগ পাই আছো পিছৰ ভিডিওটোত আজিলৈ মানে বাই বাই